কোভিডৰ কাৰণে আমি বেলেগ বেলেগ ধৰণৰ ইনষ্ট্ৰাকশ্যন পাইছোঁ। প্ৰথম হ'ল যে যদি কেণ্ডিডেটে ফাৰ্ষ্ট ড'জ ভেকচিনেশ্যন লৈছে তেতিয়াহ'লে আমি তেখেতক চাৰ্টিফিকেট চাই পেলাই যাব দিম। আৰু যদি কেণ্ডিডেটে 72 ঘণ্টাৰ ভিতৰত RT-PCR চাৰ্টিফিকেট বা 48 ঘণ্টাৰ ভিতৰত ৰেড চাৰ্টিফিকেট প্ৰডিউচ কৰে তেখেতক আমি যাব দিম। যদি এইটো নাথাকে তেতিয়াহ'লে আমি চেণ্টাৰত RT-PCR আৰু ৰেড টেষ্ট কৰিম। যদি ৰেড পজিটিভ ওলাই যায় তেতিয়াহ'লে কেণ্ডিডেটক পৰীক্ষা আমি দিব নোৱাৰোঁ। এইকাৰণে মই আপিল কৰিছোঁ যে সোনকালে ফাৰ্ষ্ট ড'জ ভেকচিন ল'লে আপুনি এক্সাম দিব পাৰিব। আমাৰ প্ৰত্যেক হস্পিটেল চেণ্টাৰত এতিয়া আমি ভেকচিনেশ্যন চেণ্টাৰ লগাইছোঁ। এইটো ইয়াৰ লাভ কেণ্ডিডেটে ল'ব পাৰে। পজিটিভসকলৰ অল্টাৰনেটিভ কিবা চান্স নাথাকিব? পজিটিভসকলৰ অল্টাৰনেটিভ এতিয়া নাথাকে। কোভিড ভেকচিনৰ ক্ষেত্ৰত এতিয়া কি ধৰণৰ ব্যৱস্থা ল'ব, যিহেতু বহুত লোক এতিয়ালৈকে বাকী হৈ আছে কোভিড ভেকচিন লোৱা নাই? কোভিড ভেকচিনৰ আমাৰ টাৰ্গেট আছিল অলপ 3,50,000 মানুহৰ। তাৰ মাজত আমি 2,30,000 মানুহৰ ভেকচিনেশ্যন কৰি দিলোঁ। কিন্তু এতিয়াও আমাৰ টাৰ্গেট বেছি পৰি আছে। আমাৰ কিবা এইটোৰ পকেট আছে ডিষ্ট্ৰিক্টত, ধৰক ৰুণিখাটা হ'ল, শান্তিপুৰ, কয়লা ময়লা, আমটেকা, আমগুৰি, অগুৰি এনেকুৱা ঠাইত অলপ মানুহে ল'ব বিচৰা নাই। এইকাৰণে আমি এতিয়া কালি ডিচিজন লৈছোঁ যে আমাৰ প্ৰত্যেক হেল্থ ইনষ্টিটিউশ্যন, সাব চেণ্টাৰ হ'ল বা PHC হ'ল বা CSC হ'ল বা MPHC হ'ল বা ডিষ্ট্ৰিক্ট হস্পিটেল হ'ল বা এনেকুৱা সাব ডিভিজনেল হস্পিটেল হ'ল, প্ৰত্যেক চেণ্টাৰত আমি কালিৰ পৰা ভেকচিন চেণ্টাৰ হিচাপে আৰম্ভ কৰিম। আৰু এইটো অহা ছেপ্টেম্বৰ 30 লৈ চলি থাকিব। এইটো যদি মানুহে ল'ব বিচাৰে তেওঁৰ ঘৰৰ ওচৰত আমি চেণ্টাৰ লগাইছোঁ। মই আপিল কৰিছোঁ যে আহক, আমি সোনকালে ভেকচিনেট কৰি আমি আমাৰ যিটো ফেষ্টিভেল ছিজন এতিয়া আহি আছে ইয়াৰ যদি আমি 100% এইটো এনজয় কৰিব বিচাৰিছোঁ, এইকাৰণে আমাক ভেকচিনেশ্যন ল'ব লাগিব। ইয়াৰ লগত মই এইটোও ক'ব বিচাৰিছোঁ যে আমাক অলপ ষ্ট্ৰিক্ট আমাক হ'ব লাগিব। আমি SOPৰ মতে যিখিনি ৰেষ্ট্ৰিকশ্যন এতিয়া লগাই আছে এইটো আমি ষ্ট্ৰিক্টলি এতিয়াৰ পৰা এনফৰ্চ কৰিম। আৰু যদি দৰকাৰ হয় আমি নতুন ষ্ট্ৰিক্ট অৰ্ডাৰবিলাক দিম। এইকাৰণে যে আমাক ছেপ্টেম্বৰ 30 ভিতৰত 100% ফাৰ্ষ্ট ড'জ ভেকচিনেশ্যন ল'বই লাগিব। আমাৰ ফেষ্টিভেল ছিজন এতিয়া আহি আছে। ডিষ্ট্ৰিক্ট হিচাপে কোনটো চেণ্টাৰ কিবা কণ্টেক্ট কৰা হ'ব আমাৰ ভেকচিনেশ্যন কাৰণে? নহয় APSCৰ আমাৰ দুটা চেণ্টাৰ আছে, UN ব্ৰহ্মা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু কাজলগাঁও হাই ছেকেণ্ডেৰী স্কুল। তাত 346 কেণ্ডিডেট আছে। আমি গোটেই প্ৰিপেৰেশ্যনটো কৰি লৈছোঁ আৰু আজি আমাৰ প্ৰিপেৰেটৰী মিটিং ভাল হ'ল। এতিয়া অলপ এটা দুটা কথা ওলাইছে, এইটো আমি প্ৰবন্ধন কৰিলোঁ।